গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল জুবাইর ব্লগ। তো মই ৰাতিপুৱা উঠি কেনে দাঁত চাত ঘঁহি এক গ্লাছ নেমু পানী খাই এতিয়া এটা হাঁহৰ ডিমা আৰু অলপমান তিয়হ খাই আছোঁ। তো খাই যাওঁ। খাই লওঁ, তাৰপিছত লগ পাইছোঁ। কালি ফাৰ্ষ্টতে জিম কৰি মানে পুৰা চল্লাৰ তল্লাৰ বিষাই আছে, ইয়াতে বিষাই আছে, আপোনাৰ ইয়াতে বিষাই আছে, ভৰি বিষাই আছে। আৰু 2 দিনমান জিম কৰিলে বিষটো যাব আৰু নাথাকে বিষ বেছি দিন। তো চাই থাকক ভিডিঅ'। তো গাইছ, কথাটো হ'ল মানে আজি জিমত যাওঁতে ৰাতি হৈ গ'ল। তো এতিয়া জিমত যাই আছোঁ 7টা বজাত। তো আজি ফুল ভিডিঅ' পাব, মানে আজি ষ্টাৰ্ট লৈ আহিছোঁ বেগত কৰি। তো চাই থাকক ভিডিঅ' শেষ হ'ল, চাওক ৰাতি হৈ গৈছে। তো গাইজ বেকগ্ৰাউণ্ডত মিউজিক চলি আছে আৰু এইটো ষ্টান চাওক, জিম কৰোঁ খাই যাওঁ। এইটো মাৰিম মানে এনে ৱাৰ্ম আউট কৰি আহিলোঁ, এইটো মাৰিম। তো এইটোত লগাই লওঁ তো গাইজ এতিয়া শ্বীটটো পেডিং কৰি লওঁ। তো চাই থাকক শ্বীটটো পেডিং কেনেকৈ কৰোঁ। তো গাইস মানে
লাইনটো গুচি গৈছিল সেইকাৰণে গোটেই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া লাইনটো মানে এতিয়া ঘৰত যাই আছোঁ। বহুত কষ্ট হয় গাইছ, কি ক'ম আৰু উপায় নাই। স্বাস্থ্য যদি অফিচে কমাবই লাগিব। এতিয়া ব্লগ যাওঁ, ডাইৰেক্ট ঘৰত যাই লগ পাই আছোঁ আপোনালোকৰ লগত, চাই থাকক। নগাঁও বজাৰত ৰখিলোঁ, মানে বুট ল'ব লাগে ডাইটৰ কাৰণে। বুটকেইটা লৈ লওঁ, খালি বুটে লাগে। বুট লোৱা হৈ গ'ল, এতিয়া ডাইৰেক্ট ঘৰত লগ পাই আছোঁ। তো গাইছ, ৰাতিপুৱা যে তিয়ঁহ আৰু এটা হাঁহৰ ডিমাত দেখা পাইছিল, সেইটোৱে খাইছিলোঁ আৰু এতিয়া ডাইৰেক্ট ৰাতি এইকেইটা ভাত আৰু এইটো আঞ্জা, মানে এইটো কি কয়, চয়াবিন আঞ্জা। তো এইটোৱে মোৰ ডাইট। চাই থাকক ভিডিঅ', খাই লওক। তো গাইছ, এতিয়া আৰু বাগৰি যাবলৈ ওলালোঁ, মানে দোকানৰ মাল ল'বলৈ যাব লাগে। আৰু মোৰ চল্ডাৰ এনেই বিষ হৈছে, মানে মোবাইলে দাঙিব পৰা নাই। গাড়ীটো ষ্টাৰ্ট দিওঁ, ব্লক বাগৰি যাওঁ। তো ব্লক বাগৰি ডাইৰেক্ট বাগৰি বজাৰত যাই লগ পাইছোঁ আপোনালোকৰ লগত। ফাইনেলি বাগৰি আহি পালোঁ, ইমান গৰম দিছে আৰু ঘামি গৈছোঁ। আৰু চব দোকানৰ অৱস্থা, মাল ভিতৰত থোৱা জেগা নাই কাৰণে বাহিৰত থৈ দিছে, ৰিলিফ দি দিছে আমাক। এই মই মালকেইটা লৈ আহা। অঁ, তো মালকেইটা লৈ লওক, ভিডিঅ' চাই লওক। তো ভাইটি মালকেইটা দিয়া দিয়া। আরে ভাইটি ট্রাই বুঝিছা, ট্রাই এদিন না এদিন হবই। ছোট ছোট ভিডিও করে আমার হচ্ছে বাড়ি আমি মিষ্টি আমি মিষ্টি দেই সারা নর্থ ইস্টে মাসে দেখো, কারণ আমার নাকি একদম একদম ইম্পোর্ট একদম সারা নর্থ ইস্টে। তোমাক তো মই তো লিংক দিও, তুমি খালি শেয়ার করে দিবা। শিলিগুড়ি কলকাতা শিলিগুড়ি দার্জিলিং একদম ইম্পোর্ট একবার নর্থ ইস্ট মানে মণিপুর। তোমাক আজিৰ পৰা ভিডিঅ' লিংক দি দিম, তুমি খালি শেয়ার করে দিবা। আমি যদি একবার লাখ লাখ কোটি কোটি লিংক শেয়ার করবা পাৰা না নাই? সকাল কালি ৰাতি মানে টোপনি আহিছিল, সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। তাৰে ভিডিঅ'খিনি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলোঁ। থেংক ইউ আৰু বাই, আৰু এটা ভিডিঅ' লগ পাইছোঁ, বাই।